খাবলৈও নাছিলে, পিন্ধিবলৈও নাছিলে, নিজা এখন ঘৰো নাছিলে, এডোখৰ নিজা মাটিও নাছিলে। কষ্ট, ধৈৰ্য বহুখিনি চেষ্টা কৰাৰ পাছত কেৰেলাৰ পৰা যেতিয়া ঘূৰি আহোঁ তেতিয়া আমি 4 বিঘা মাটি লৈছিলোঁ। সম্পূৰ্ণও নহয় বাৰু, 3 বিঘা 72 চাই মাটি আছিলে। আৰু এতিয়া খেতি বাতি কৰিছোঁ যদিও কিন্তু আনৰ মাটিতে প্ৰায় কৰোঁ। এতিয়া আমাৰ 5 বিঘাতকৈ অধিক সৰিয়হ লগাই থৈছোঁ। এয়া হৈছে আমাৰ খুৰী দাদাহঁতৰ মাটি। নিজা মাটিখিনিত ঘৰ আছে, তামোল বাৰীখন আছে, লগতে তাতেই এবাৰ আলুখিনিও কৰিছিলোঁ। আৰু এতিয়া খুৰীহঁতৰ মাটিত লগাই থোৱা সৰিয়হখিনি চাওকচোন, ইমান ধুনীয়াকৈ ৰহি আছে, পকি আছে। ভণ্টিয়ে আকৌ তুলিছে যদিও কিন্তু তাই উঠুৱাই থ'বলৈ বিৰাট টান পায়। সেইটোকে মই তাই পেলাই থৈ যোৱাখিনি উঠুৱাইছোঁ আৰু যিমান পাৰিছোঁ সোনকালে তুলিব লৈছোঁ। সময়ছোৱা একেবাৰে বেয়া হ'ল। একেখিনি মাটিতে ধানৰো খেতি কৰিছোঁ, সৰিয়হ খেতিও কৰিছোঁ। বছৰত 2টাকৈ খেতি কৰিবৰ কাৰণে আগতীয়াকৈ ধানখিনি লগাব পাব লাগে। এবাৰ আকৌ আমি বিহাৰী ধানৰ খেতিৰ সময়ছোৱাত 2 মাহ কঠীয়া পাৰ হৈ গৈছিলে, লগাব নোৱাৰিছিলোঁ। আৰু কাটিতেও দেখিছিলে যে কিমান বৰষুণ। সেইটোকে সৰিয়হখিনি লগোৱা অকণমান পলম হ'ল আৰু আমাৰ এতিয়া তোলাও দেৰি হোৱাৰ কাৰণে প্ৰকৃতিৰ একেবাৰে ৰুদ্ৰ ৰূপটোহে সৰিয়হখিনিয়ে দেখা পাইছে। যোৱাকালি ধুমুহা, শিল বৰষুণ দিলে যদিও কিন্তু আমাৰ ছাইডটোত শিলখিনি নপৰাৰ কাৰণে সৰিয়হখিনি ধুনীয়া হৈ থাকিলে। খেতি বাতি কৰিলে সঁচাকৈয়ে মানুহে পৃথিৱীখনত অভাৱ বোলা বস্তুটো নোপোৱা হৈ যায়। কিমান আগতে চাউলৰ কাৰণে আমি হাবাথুৰি খাই ফুৰোঁ। যেতিয়াৰ পৰা খেতি কৰিব ল'লোঁ সেই দিন ধৰি আজিলৈকে কিন্তু অকণমানো চাউলৰ কষ্ট পোৱা নাই। কিমান খাইছোঁ, কিমান কুকুৰাক দিছোঁ, কিমান কোনোবা আলহী অতিথি আহিলে মোনা ভৰাই দি যাবলৈও পাৰোঁ। আলু খেতিখিনি নিজৰ মাটিত কৰিলোঁ আৰু সৰিয়হখিনি খুৰীহঁতৰ মাটিত, ধানখিনিও খুৰীহঁতৰ মাটিত কৰিলোঁ। চেষ্টা কৰিব লাগিব যাতে আৰু 3-4 বিঘামান মাটি যদি ক'ৰবাত পাৰোঁ বন্ধকত হ'লেও লৈ থ'ব পৰাকৈ। নিজা মাটিত কৰা খেতি বাতিবোৰৰ মূল্য সঁচাকৈ আচৰিত ধুনীয়া। এইবাৰ চাওকচোন, আলু খেতি কৰিয়ে আমি কেইবাটাও বস্তু ল'ব পাৰিলোঁ। আনহাতে ধান খেতি কৰিও ল'লোঁ আৰু এবাৰ সৰিয়হখিনি বিক্ৰী কৰিও ভাল এটা কামত পইচা অকণমান খটাম বুলি ভাবি আছোঁ। পথাৰৰ পৰা যেতিয়া আহি পাওঁ দেখিছোঁ চোতালখনৰ অৱস্থা একেবাৰে কুকুৰা আৰু আমাৰ হাঁহকেইটাই অৱস্থা নাইকিয়া কৰি থৈছে। সেইহেতুকে পাকঘৰটোৰ ওচৰতে চোতালখন লাগি থাকিলে, চাফা হৈ থাকিলেহে বেছিকৈ ভাল লাগে বুলি সাউত কৰি হাত ভৰি নোধোৱাৰ আগতে চোতালখন সাৰি লৈছোঁ। খেতিৰ দিনকেইটাত কোনোবা মানুহ থাকিলে বেছিকৈ ভাল লাগে, কিয়নো ভাতকেইটা যদিও কোনোবাই সন্মুখত বনাই মেলি দিয়ে বাৰীত বহুখিনি কাম মোৰ আগবাঢ়ি যায়। হাত ভৰি ধুই মেলি আহিলোঁ, যিহেতু গা পুৱাৰ ভাগত ধুইছিলোঁৱে। আৰু এফালে কবি আলু উৰহি বনাই ল'লোঁ, কণী বইল কৰিলোঁ আৰু এফালে ভাত দালিও বনাই মেলি আজৰি হ'লোঁ। এই চৌকাটো অনাৰ পৰা মোৰ জীৱনত বহুতখিনি সুবিধা হৈছে, তথা আলহী অতিথি আহিলেও মই খৰধৰকৈ হ'লেও ভাত এমুঠি বনাই মেলি সোনকালে খুৱাই বুৱাই পঠাব পাৰোঁ। ভাত পানী বনাই মেলি আজৰি হওঁতে লৈ আহিছে মানুহজনে গাহৰি মাংস। আৰু এতিয়া ঘৰটো সাৰি মেলিয়ে গাহৰি মাংস বনাই মেলি ল'লোঁ। এতিয়া আমাৰ গাঁৱত প্ৰায় প্ৰত্যেকৰ ঘৰতে সৰিয়হ 2 বিঘা 3 বিঘাকৈ লগাই থোৱা আছে। আৰু যিহেতু আমাৰ গাঁও অঞ্চলবিলাকত এটা বছৰতে 2টা খেতি কৰা হয়। যদি মাটিখিনি বিহাৰী খেতি কৰিলোঁ তাৰ পাছতে ধান কাটি আকৌ সৰিয়হ খেতি কৰি দিয়া হয়। সেইহেতুকে লগোৱা অকণমান আমাৰ সৰিয়হ পলম আছে। ইয়াতকৈ যদি আগতে লগাব পাৰিলোঁ হয়, আমাৰ শিল বৰষুণ ধুমুহাই আমাৰ সৰিয়হবিলাক নষ্ট নকৰিলে হয়। আৰু এতিয়া যিহেতু ভাত পানী খাই বৈও আমি 1.5 ঘণ্টামান আকৌ তুলিব পাৰিম। সেইহেতুকে খৰধৰকৈ ভাতখিনি বাঢ়ি মেলি লৈছোঁ আৰু এইফালে অনুৰাগ আৰু ভণ্টিক ভাবিছোঁ ভালদৰে মাংস বাছি মেলি দিওঁ। আমিতো প্ৰায় গাহৰি মাংস খায়ে থাকোঁ, কিন্তু ভণ্টিজনীয়ে বেংগলত থাকে, তাত বোলে গাহৰি মাংস আমাৰ ইয়াৰ নিচিনা নাপায়। সেইহেতুকে ভিনীয়েকক ঘৰলৈ আহিলে আমনি কৰে যে গাহৰি মাংস খুৱাওক বুলি। আৰু ভিনীয়েকেও গাহৰি মাংস আনি দিয়াত পূৰা তাই আজি সুখী। বাই ভনীকেইজনী থকাৰ কাৰণে জীৱনটোত সঁচাকৈয়ে বহুখিনি চাৰিওফালৰ পৰাই মোৰ সুবিধা হয়। আলুৰ সময়ছোৱাতে, ধানৰ সময়ছোৱাতে হওক বা সৰিয়হৰ সময়ছোৱাতে হওক বাইহঁতে আহি মোক বহুতখিনি সহায় কৰি দিয়ে। আৰু আটাইতকৈ বেছি খেতি ঘৰত ময়ে কৰোঁ।